আমাৰ ভিডিঅ' কৰাৰ আগতে কি কি তৈয়াৰী কৰে আজি আপোনালোকক দেখাম ৰ'বক। তাই এতিয়া মেকআপ কৰি আছে আৰু গাঁৱত ঘঁহি আছে মিঠাতেল এনেকৈ তেল চেল ঘঁহি আৰু ভিডিঅ' বনাৰ আগতে যাতে ঠগ দেখা পায় মুখখন। তই মুখত কি কোৱা? ফাউণ্ডেশ্যন মানে ভিডিঅ' বনাৰ আগতে এনেকৈ মানে তৈয়াৰী কৰে। তো এতিয়া আৰম্ভ কৰিব তাইৰ ভিডিঅ' আৰু আপোনালোকক দেখা ৰ'বক তাই কেনেকৈ ভিডিঅ' ষ্টাৰ্ট কৰে। ঠগ দেখছি কিন্তু দেখছি ভাল লাগছে আহ মুখৰ উজ্জ্বলতাটো দেখছি না দেখছি এই চাঙাইয়া দেখছি বিশ্বাস নকৰো সঁচাই ভাল দেখছি লাষ্টত কিন্তু বেয়া দেখা হলে চাবি কিন্তু তোক কি কৰো চুলি তো ভালে দেখিতে গোটে কচোন কথা তাৰপিছত গম পাবি কৰো তাকে নাই নাই একবাৰ চাং এই লো চুক খামছে আনকাল যত ফ এখানে নাই নাই চাং মই কেন আছে চাউন চাতে কোৱালিটি কেনে আছে। তোক মাৰি ভিডিঅ' আৰম্ভ কৰাৰ আগতে এই নাটক চাব লগা দৃশ্য হয় কিন্তু কিছুমান মানে আরেকবার করে একবার নয় আরেকবার করে একবার নয় চাৰিবাৰ মান আৰম্ভ কৰো মই প্ৰথম যাওঁতে আল্লাহ কৰো তাৰ পিছত আৰু মই আল্লাহ কৰো আল্লাহ নকৰো আল্লাহ কৰো হানাই নাই মই দে কৰচোন কত তই আই এম জাস্ট কুইন অফ মাই লাইফ ওই ওই হে ভগৱান হে ভগৱান এই তাৰ মানে ভিডিঅ' আৰম্ভ কৰাৰ আগতে ভগৱানক সেৱা কৰিলে যাতে মোৰ ভিডিঅ'টো ভিউজ যায় এনেকৈ সেৱা কৰি লয়। এবাৰ ষ্টাৰ্ট কৰ গাইছ মোৰ মাত্ৰ যে এইখন কপিত ভৰা হল গাইছ কৰিলে লাইলে আকৌ ইমান এটা লাহে কি জৰকে কাম কাক হৈ গৈছো নিজৰ মাতি আছো নিজৰ লাগে আৰু ৰামদানি মাতি আছো কি অতি ওকে হেল্ল' তো ইফালে গেছা তই ইফালে চা হেল্ল' এভৰিৱান ওয়েলকাম বেক টু মাই নিউ এনাদাৰ হোম নহয় আসলতে হোম বুলিও ক'ব পাৰি বেলেগ বুলিও ক'ব পাৰি সো ব্লগ ষ্টাৰ্ট কৰি দিছো আৰু আপোনালোকক আজি মই দেখাম মোৰ কলেজত যোৱা কিছুমান দৃশ্য লগতে আৰু বহুত কাম আছে আজি দৈনন্দিন জীৱনত কি হয় কি নহয় আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিলে নিশ্চয় গম পাব মই এতিয়া কি কৰিম কি নকৰিম আৰু আমাৰ আপাই আজি মই ভিডিঅ' বনাই সি ভিডিঅ' বনাইছে আৰু মই যদি কেনেকৈ ভিডিঅ' বনাই সি ভিডিঅ' বনাই আৰু কি কমাৰ দে তই আমাৰ আপাই মোক ভিডিঅ' কৰি আছে মই ঠিক কৰি আছো তই বানা তোৰ মুখখন দেখা নাই মোবাইলটোত ধৰি আমি জীৱনত আজিকালি কোনো দিনত ফাৰ্ষ্ট ক্লাছ পাই যাই পা নাই প্ৰথম বেষ্টত পাই পা নাই ই মোৰ পাই পা নাই পাপা নাই মামা নাই তো ভাবে আজি নিজকে চানচ করছো তাড়াতাড়ি অলাং বেছি দেৰি নকৰো আৰু অলাংতে বেছি দেৰি নালগে চুলি এটা জটফট একো নাভাঙো সিনকে যাম মুখতে একো নুঘুহো একো নকৰো হাইছেন মিছা কথা কয় তই চব কয় মুখত তই ফাউণ্ডেশ্যন গোৱা কালি কৈছ ফাউণ্ডেশ্যন ঋতু আহিছে ঋতু আমাৰ কলেজত আপোনালোকে গমেই পাব পালো আপুনি ফাউণ্ডেশ্যন আৰু আমি মানে ভিডিঅ' বনালি এইটো আমাৰ ডেকাৰাটো সদায় তাতে দুৱাৰ মুখত ৰখি থাকে কিবা খাবা পাম বুলি চাউল দিব বুলি ভাত দিব বুলি কিন্তু সেনেকৈ থাকাংতে যায় সিয়াৰ কেতিয়া ধৰি কিনে বিকিম সিয়াক আপিক ভাত দিছা মোকচো ভাতে দিয়া নাই আপিক ভাতৰ লগত কণী দিছি আচাৰ দিছি নিমখো দিছি বঢ়িয়াকৈ তাইবাৰ খাব আৰু চব্জিও আছে ৰ তই চব্জিও দিব নহয় ইমান ধৈৰ্য ধৰ ইমান ধৈৰ্য নোহোৱা হ'লে কেনেকৈ হ'ব তাই চলি চুচাই হোৱা নাই কিঠান চুচবি কিঠান খাবি কিঠান যাবি কিঠান আহিবি কিঠান গাইছ আপোনালোকে যদি আমাৰ ঘৰত যদি আহে এনেকৈ আমাৰ আপি নাটক আপোনালোকে চাব পাৰিব নাটক এনেকৈ নাটক দেখাই থাকে তাই ৰাতিপুৱা ক'ৰবাত যাৰ আগে কলেজত যাব চিনাই এনেকৈ নাটক দেখাই আছে এই দেখিছা এই দেখিছা এই কাই চিলাবা দিছি তই বোলে যোগ দিছা জোখটো কাই দিছি দৰ্জিতে দৰ্জি আছে তই নিজে যোগ দিছা লং পেণ্টতো পকেট চিলাবা দিয়া নাই এইবাৰ এক্সট্ৰাকৈ চিলাবা দিছা কাই তই আপাৰ দৰে আপি ভাত খা বা নাংগে যা তই ভাত খাবা মোক দি এইহে দিছাচোন বা চব্জিখনটো বঢ়িয়া লাগছে দেখা পাই কিনে টেষ্টি লাগিছে কালিও একে চব্জি আছিল আজিও একে চব্জি কোমোৰা আৰু ৰঙালাও হা এই সদায় হাৱাই চেণ্ডেল পিন্ধি যায় মোক লাগি চাওমিন আনবি কি মোক ভাল ব্যৱহাৰ কৰোঁ ঠাণ্ডা পাই মানে মোক ভাল ব্যৱহাৰ কৰোঁ আপি ইলা কলেজৰ পৰা ক্লাছ চাছ নকৰাকৈ ক্লাছ কৰা নাই
বিদ্যাতৰ ক্লাছ কৰা নাই এত কৰা নাই কিয়া গেছিলি টাইম পাছ কৰবা গেছিলো ক্লাছ কৰিম বুলি কিন্তু আজি যে যাইছা আজি বোলে ছাত্ৰই নাহে তাৰপিছত খাইছি আৰু ৰখি থাকে মোৰ ৰখা ধৈৰ্য নাই নহ'লে ক্লাছ গুচিছো বাছ কাজু বাদাম নাখাবি এটা মই খাব লাগিব কাজু বাদাম নাখাবি থৈ দি থৈ কাজু বাদাম থৈ তো গাইছ ভিডিঅ'টো আকৌ আমি কণ্টিনিউ কৰিলোঁ মানে আপি হেঁতে গৈছিল কলেজত আৰু কলেজৰ পৰা আহি পেলাই আৰু সিহঁতে বোলে খানা খোৱাৰ এটা প্লেনিং কৰি আছে আৰু আপোনালোকক এটা বস্তু দেখা গ'ল সিহঁতে খানা খোৱা প্লেনিং মানে যিটো লিষ্ট কৰিছে সিহঁতে খানাৰ মানে আপোনালোকে আচৰিত হ'ব মানুহ পাগলা কৰি দিব আমি মানে বহুত দিন হ'ল বৰ্তমান একদম হেৰিৰ পৰা মানে মানে আমি যিমান 25,000 বছৰ ৱৰ্ল্ড ৰেকৰ্ডৰ মামাই 25,000কে দিছিল তেতিয়া মানে খানা খোৱাৰ কথা আছিল কিন্তু খানা খাম বুলি ভাবি থাকোঁতে অলপ লাহে লাহে কয় পইচাখিনি গোটেই শেষ হৈ গ'ল জানে কি কৰাং দে হ'লে তাই শেষ হৈ গ'ল কিন্তু তথাপিতো আমি হাৰ মনা নাই আমি খানা খুৱামে মানে নিজৰ পইচা দি তুলি হ'লেও খানা খাম আৰু মোক খুৱাবি না নোখোৱা ততে তোক নোখোৱাম কিয়া নোখোৱাবি তই কাৰণ আমাৰ কেইটামান লগ আছে সিহঁতৰ মানে খাংখাংকে মুখ চুখ মেলি আছে খুৱাব পৰা নাই মুখখন এনেকে মেলি আছে নেকি আমাৰ এই স্লিপ আমি প্ৰস্তুত কৰি লৈছো আপোনালোকে ইয়াৰ কিছু দৃশ্য দেখিবলৈ পাব স্লিপৰ আকৌ দেখাই দিয়া চিকেন 1 কেজি ওপৰত ডিনাৰ বুলি লিখিছো ডিনাৰৰ আইটেম ডিনাৰ মানে কি ৰাতিয়ে খাবি নেকি নহয় ডিনাৰ ঋতু নাজানে ঋতু জানছে ডিনাৰ মানে চোন ৰাতিয়ে হয় ন 1 মিনিট চিকেন 1 কেজি চাউল 1 কেজি পনীৰ আলু বিগ 1 কেজি আলু বিগ মানে তো ডাঙৰ আলু স্মল আলু 500 এইটো মানে স্মল আলু মানে সৰু আলু মই বুজাই দিম বাদাম আলু ডিনাৰ এই ঋতু ডিনাৰটো ভুলকে ৰাখছি এই লাঞ্চ হ'ব লাগে লাঞ্চ লাগে চিকেন 1 কেজি আৰু চাউল আছে 1 কেজি পনীৰ আছে 1 পোৱা আৰু 4 নম্বৰ আছে বিগ আলু ইউমেন্ট আছে বড়া বড়া আলু সো দ্যাটস হোয়াই 1 কেজি স্মল আলু 500 মানে বাদাম আলু তো স্মল আলু 500 কি বা আধা কেজি আৰু ইফালে এটা আলু অৰ্জুন যাও পিয়াজ 500 আৰু মছলা আছে 4 পেকেট মছলা নহয় মছলা এইটো নেহু ইংলিছত আমি যদিও অসমত আমি যদিও এইখিনিত ইংলিছত লাগছো আমি অসমীয়া সংস্কৃতি পাহৰি যা নাই তাৰপিছত গেছো নাই নাই তেতিয়াহ'লে কিয় তই ইংলিছত ইংলিছত লেখা হ'ব পাৰে আমাৰ অন্তৰখান এটা অসমীয়াত আছে তো পিয়াজ ইংলিছত লিখছো কিন্তু কছো অসমীয়াত এটা অনিয়ন বুলিও তো লেখা পারলো হয় কিন্তু না লেখা দে আগে এটা হচ্ছে মিঠাতেল এটা হচ্ছে 50 লিটার এটা হচ্ছে ফাফার আছে এর 20 টাকা পাপৰ ভাগি না পুণ্যৰ ভাগি পাপৰ ভাগি yes it is ada is most important of our mankhor curry so that's why ada is most aro it jala dos it is bilahi is most expensive e de photo time nai bilahi is the most expensive vegetable in the whole world bilahi ke ji toi gom pasa na ki man e to breakfast ai breakfast ase milk tea mane gakhir khini ritui dibo so breakfast time leksu milk tea breakfast to di dibo long elaichi eto nikui এই নিকু ও কমত তই দিবি লং ইলাইছি মানে 10 টাকা হলি হয় হেতো বনে তই দিবি 10 টাকা তে এ গৰুৰ গাখীৰ আৰু তো মিঠা তো মানে পইচা দিব তা 100 টাকা আছে আমাৰ মিঠাৰ নামত ইতান কাই কেমান কেনাকে তুলবতে তনে তোৰ বাজেট কিমান হেতো বাজেট আমাৰ বহু কিমান 900 টাকা বাপ ৰে আৰু মানুহ কেইটা তোৰ মানুহ আমি 7টা এটা চৌকা আছে ইছৰ দেখি এটা হ'ব কাৰণ দুটা লাগব কাৰণ বহুত আইটেম তই কিনকে ব্লগ বনা আজি তোৰ সব ৰিভিল হৈ গেল ইমান আইটেম আপোনাক কি কম ইমান আইটেম আমার भी ব্লগ বানাব লাগছি তাকো কি টিকটক বানাব লাগছি রিল বানাব লাগছি এই দে এই ও কেন করবা দছি চাইলাক চামৈ লৈ যাং তো ট্ৰাইবত এদিন চব লৈ যাম মই তো গাইছ আজিৰ ডেইলি ব্লগৰ ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো ভাল পাইছে যদি পাইছে আৰু তো নেক্সট নতুন ভিডিঅ'তে লগ পাম তেতিয়ালৈকে বাই বাই